স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটিত আহিছে তেওঁলোকে যাতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই আজি লৈ আহিছো ক্লাছ 9 ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়া বিষয়ৰ পাঠ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ এই প্ৰশ্ন উত্তৰসমূহ দাপোন পৰিপৰিকাৰ পৰা তুলি দিয়া হৈছে ইয়াৰ পৰা চূড়ান্ত পৰীক্ষাত অহা প্ৰশ্ন 100% সম্ভাৱনা আছে গতিকে ছাত্ৰ-ছাত্ৰীৰ সহায় হ'ব বুলি মই আশা কৰোঁ অসমৰ কোনখন ডিস্ট্ৰিক্টত কোনখিনি প্ৰশ্ন আহিছে ছাত্ৰ-ছাত্ৰীয়ে জানিব পাৰিব গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' লাগে যদি কমেন্ট কৰিবা আৰু শেষত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু তোমালোকৰ বন্ধু-বান্ধৱী সকললৈ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰো সুবিধা হয়